হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি অতিকৈ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ আপোনালোকৰ মাজত। ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে পেজটো ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিব, আৰু যদি ইউটিউবত চাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। চ' আহক কি কি কুৱেশ্যন আছে আমি আলোচনা কৰোঁ। প্ৰথম কুৱেশ্যন আছে, শৰাইঘাটৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল? উত্তৰ 1671 চনত। দ্বিতীয় প্ৰশ্ন আছে, ইটাখুলিৰ ৰণ কেতিয়া সংঘটিত হৈছিল? ইটাখুলিৰ ৰণ 1682 চনত সংঘটিত হৈছিল। গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপিত কৰা হৈছিল? গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপিত কৰা হৈছিল? উত্তৰ 1948 চনত। মনত ৰাখিব, গুৱাহাটী বিশ্ববিদ্যালয় স্থাপিত কৰা হয়। নেক্সট আছে, অসমত চাহ কেতিয়া আৱিষ্কাৰ হৈছিল? অসমত চাহ কেতিয়া আৱিষ্কাৰ হৈছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন, মনত ৰাখিব। উত্তৰ 1823 চনত। 1823 চনত অসমত চাহ আৱিষ্কাৰ হৈছিল। অসহযোগ আন্দোলন কেতিয়াৰ পৰা আৰম্ভ হৈছিল? অসহযোগ আন্দোলন কেতিয়াৰ পৰা আৰম্ভ হৈছিল? উত্তৰ 1920 চনৰ পৰা অসহযোগ আন্দোলন আৰম্ভ হৈছিল। নেক্সট প্ৰশ্ন আছে, অসমীয়া ভাষা ৰাজ্যিক ভাষা হিচাপে কেতিয়া স্বীকৃতি লাভ কৰিছিল? অসমীয়া ভাষা ৰাজ্যিক ভাষা হিচাপে কেতিয়া স্বীকৃতি লাভ কৰিছিল? উত্তৰ 1961 চনত। অসমত কেতিয়াৰ পৰা ৰেল সেৱা প্ৰৱৰ্তন কৰা হয়? অসমত কেতিয়াৰ পৰা ৰেল সেৱা প্ৰৱৰ্তন কৰা হয়? উত্তৰ 1882 চনত। নেক্সট প্ৰশ্ন, টাইটানিক জাহাজ কেতিয়া ডুব গৈছিল? আহিব পাৰে, মনত ৰাখিব, কুৱেশ্যনটো বহুত দৰকাৰী হয়। টাইটানিক জাহাজ 1912 চনত ডুব গৈছিল, মনত ৰাখিব। নেক্সট প্ৰশ্ন, গুৱাহাটীত চাহ উদ্যোগ কেতিয়া প্ৰতিষ্ঠা হৈছিল? গুৱাহাটীত চাহ উদ্যোগ কেতিয়া প্ৰতিষ্ঠা হৈছিল? 1970 চনত গুৱাহাটীত চাহ উদ্যোগ প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট আছে, BTC বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিল কেতিয়া গঠন হৈছিল? BTC কেতিয়া গঠন হৈছিল? উত্তৰ 2003 চনত BTC গঠন হৈছিল। নেক্সট প্ৰশ্ন, বড়ো সাহিত্য সভা কেতিয়া গঠন হৈছিল? বড়ো সাহিত্য সভা কেতিয়া গঠন হৈছিল? উত্তৰ 1952 চনত, মনত ৰাখিব। অসমৰ ৰাজধানী দিছপুৰত কেতিয়া স্থাপন কৰা হৈছিল? অসমৰ ৰাজধানী দিছপুৰত কেতিয়া অনা হৈছিল? স্থাপন কৰা হৈছিল? উত্তৰ 1973 চনত। অসমৰ ৰাজধানী দিছপুৰত স্থাপন কৰা হৈছিল। নেক্সট প্ৰশ্ন, গুৱাহাটী উচ্চ ন্যায়ালয় কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? গুৱাহাটী উচ্চ ন্যায়ালয় কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? উত্তৰ 1948 চনত, মনত ৰাখিব, 1948 চনত। অসমৰ কাগজ কল কেতিয়া স্থাপন কৰা হয়? অসমৰ কাগজ কল কেতিয়া স্থাপন কৰা হয়? উত্তৰ 1971 চনত, মনত ৰাখিব, অসমৰ কাগজ কল স্থাপন কৰা হৈছিল। নেক্সট প্ৰশ্ন আছে, অসম আন্দোলন কেতিয়াৰ পৰা আৰম্ভ হৈছিল? অসম আন্দোলন কেতিয়াৰ পৰা আৰম্ভ হৈছিল? কেতিয়াৰ পৰা কেতিয়ালৈকে আৰম্ভ হৈছিল? মনত ৰাখিব, দৰকাৰী হয়। উত্তৰ 1979 চনৰ পৰা 1985 চনলৈকে।